ওয়েলকাম বেক টু মাই ফাৰ্ষ্ট চেনেল অভিজিত লস্কৰ লোক সকলোকে স্বাগতম জনাই বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে বিয়াত গৈ আছোঁ, এয়া গাড়ী আহি গ'ল দেখিছে, আৰু আজি মানে অকণমান লং ড্ৰাইভত গৈ আছোঁ। মই নচলাওঁ, আমাৰ মানে জেঠুৰ গাড়ী, জেঠুৱে চলাব। খালি অলপমান লং মানে ড্ৰাইভত গৈ আছোঁ আৰু বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক গাড়ীত সকলো বহি গ'ল আৰু আমি যাবলৈ ওলালোঁ। এতিয়া পালোহি পাই গ'লোঁ আমি কামপুৰ, আৰু কপিলী দলঙৰ কামপুৰত এয়া চাওক ভিৰ কিমান। দলংখন বহুত সৰু, সেইবাবে মানে বহুত ভিৰ হয়। কেনেবাকৈ ভিৰৰ মাজৰ পৰা ওলালোঁ, আৰু ইয়াত চাওক ধান কৰিছে মানুহবিলাকে। চাওক ধান খেতি কিমান ধুনীয়াকৈ হৈ আছে। চাওক না কি মানে ধান খেতিখিনি কিমান ধুনীয়া হৈছে, আৰু ধানবোৰো পুৰা ধুনীয়াকৈ ওলাইছে। আৰু আমি গৈ আছোঁ, এতিয়া পাই গ'লোহি আমি কচুৱা বজাৰ পাই গ'লোহি। আৰু এয়া চাওক মাধৱবা থান, মানে মাধৱবা থান বুলি কয় এখন থান আছে। আৰু চাহপাত বাগানৰ মাজে মাজে আমি গৈ আছোঁ। মানে এনেকুৱা জেগাত গৈ যোৱাৰ মানে এটা মজাই বেলেগ। আমি গৈ আছোঁ পুৰা সকলো কথা পাতি পাতি গৈ আছোঁ, আৰু আমাৰ পেহাই ৰাস্তা বিচাৰি ফোন কৰি আছে। আৰু আমাৰ এটা প্ৰব্লেম হৈ গ'ল, আমি মানে যোন পিনেৰে যাম বুলি ভাবিছিলোঁ সেই পিনেৰে দলং মানে বাঁহৰ দলং আছে, সেইবাবে মানে বহুত আঁতৰেদি ঘূৰি যাব লাগিব, কাৰ্বি আলং হৈ যাব লাগিব। আমি গৈ আছোঁ এতিয়া পুৰা মানে ৰাস্তা কাৰ্বি আলঙৰ পিনে ভালকৈ চিনি নাপাওঁ, সেইকাৰণে মানে চিনি নাপায় পেহাহঁতে, সেইকাৰণে গৈ আছোঁ আৰু ৰাস্তা বিচাৰি বিচাৰি গুগল মেপ চাই। আৰু গুগল মেপৰ ৰাস্তাবিলাক মানে কিছুমান ঠাইত ধৰিবই নোৱাৰি, সেইকাৰণে অলপ অসুবিধা হৈছে। আমি চাওক কাৰ্বি আলঙৰ পাহাৰৰ মাজে মাজে গৈ আছোঁ। চাওক আমি এতিয়া মানে যোন পিনে আমি যাব লাগিব পাই গ'লোহি। এয়া পেহা মানে পেহাৰ ল'ৰা, মোৰ দাদা হ'ব, বাইক লৈ আহি ৰখি আছে, আমি চিনি নাপাবও পাৰোঁ সেইকাৰণে। আৰু চাওক এয়া আমি গৈ আছোঁ পুৰা একদম পাহাৰৰ মাজৰ মানে পাহাৰীয়া গাঁৱৰ, পাহাৰটো অলপমান আঁতৰত আছে। আৰু এই দলংখনৰ কাৰণে আমি মানে বহুত ঘূৰি আহিব লগা হ'ল। পাই গ'লোহি আমি বিয়া ঘৰ, আৰু এই বিয়া ঘৰত সকলোৱে এয়া বহি আছোঁ, আৰু এয়া ভকতসকলে তেওঁলোকৰ কাম কৰি আছে, আৰু সকলোৱে কেনেকুৱা লাগিছে? মজা লাগিছে। আৰু ইয়াত চাওক মানুহক কোৱা দেখিছে, ইয়াত মোবাইল পৰিলে শেষ, আনিব নোৱাৰোঁ। আৰু এইজন চাওক ল'ৰা, কৈ পিনে আহাচোন। এখন কি গাঁও? এখন
বেলগুৰি আমি এতিয়া বেলগুৰিৰ মাজত ঘূৰি আছোঁ। ইয়াত বহুত মানে হাতী ওলায় আৰু ভয় ভয়কৈ আমি দুটা গৈ আছোঁ। আৰু চাগে এইটো দেখিছে বিয়া ঘৰ। আৰু আহোঁতে মানে ৰাস্তাটো খেলি মেলি হৈ গ'ল, কাৰণ বহুত ৰাস্তা ইয়াত বহুত দীঘল, মানে যাত্ৰাটো বহুত দীঘল আছে আৰু দীঘল ৰাস্তা আছিলে। আমি চমু হৈ আহিছোঁ। এইবিলাক ৰাস্তা দেখিছে, এনেকুৱা ৰাস্তা দিও আহিবলগীয়া হৈছে। মানে ৰাস্তা ভালকৈ চিনি নাপায়, ভাল ৰাস্তা আছিলে। আৰু ইয়াত বহুত তামোলৰ বাগান দেখিছোঁ। আৰু বৰপানীৰ নদীৰ ওচৰত চাওক কেনেকুৱা লাগিছে। আৰু ইয়াত কইনা চাওক, আৰু ইয়াত দৰাই কইনা মাতি আছে ৰভা তললৈ আহিবলৈ। আৰু আমি আহি গ'লোঁ ঘৰলৈ। আৰু চাওক ইয়াত মানে আমি যে আহিছিলোঁ, বহুত ৰাস্তাখিনিত ভিডিঅ' কৰা নহ'ল, মানে বহুতেই মানে দেৰি হৈ গ'ল আমাৰ অহাৰ। কেনেবাকৈ হাতী ওলোৱাৰ পৰা বাচি আহিলোঁ। আৰু আমি এতিয়া কামপুৰ পাই গ'লোহি। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। টাটা বাই বাই।